নমস্কাৰ বন্ধুসকল তো আশা কৰোঁ আপোনালোকে ভালে কুশল আছে তো এতিয়া আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জি মিক্স ব্লগছ তো আপোনালোকে চাই থাকিব জি মিক্স ব্লগছ তো আজি মই মানে মোৰ বাগানৰ বিষয়ে দুটামান ভিডিঅ' দেখুৱাম বুলি ভাবিছোঁ তো মানে কি হ'ল এতিয়া আমাৰ মানে বাগানত মানে বৰ্তমান ফল লাগিছে এতিয়া ধুনীয়াকৈ তো তাকে মানে দেখুৱাম বুলি ভাবিছোঁ তো আপোনালোকে চাই থাকিব আৰু মোৰ জি মিক্স চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো এনেকুৱা নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে তো মই বাগানৰ বিষয়ে কিছুমান ভিডিঅ' বনাই থাকিম তো আমি বাগানৰ বিষয়ে বনাই থাকিম আৰু বহুত বিভিন্ন ধৰণৰ ভিডিঅ' মোৰ জি মিক্স চেনেলতে পাব তো আপোনালোকে চাই থাকিব তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কি আমাৰ এইবিলাক ডাঙৰ হৈছে আৰু পাতৰ আৰু লুকাই লুকাই বগা আছে ধুনীয়াকৈ মানে চব কেইডাল গছতে লাগিছে আৰু এইবিলাক দেখি আছে নহয় মানে গোটেইকেইটাতে লাগিছে বুলি ক'ব পাৰি মানে একদম গেৰাণ্টি দি কৈ আছোঁ এই লাগিছে এইবিলাক ধুনীয়া খুব ভাল লগা মনবিলাক ভাল লাগি আছে কষ্টৰ ফল আজি পাবলৈ সক্ষম হৈছোঁ বাৰু এই তাৰপিছত আৰু এটা লাগি আছে আৰু পানীলাওবিলাক বগাই আছে এইবিলাক খুব ধুনীয়া হৈছে আৰু এইবিলাক আৰু জিকা ফল এইবিলাক ধুনীয়াকৈ ফুলিছে একদম ডাঙৰ হৈছে ইয়াতো মানে দুটা ধুনীয়াকৈ ফুলিছে লাগিছে জিকা ফল এনেকৈ এই আঁতৰাই দিব লাগিব মানে ধুনীয়া আৰু এনেকৈ মানে এজনে ঔষধ মাৰি আছে মই ব্যস্ত ভিডিঅ' বনোৱা